ডক্টৰ হাবেদৰণক ইতিমধ্যে ডিপুটি স্পীকাৰ দিছে কেনেকুৱা লাগিব কি ক'ব? আমি ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া নীতিন নবীন আৰু ভাৰতৰ জনপ্ৰিয় পৃথিৱীৰ জনপ্ৰিয় পোন প্ৰথমবাৰ কাৰ্বি জনগোষ্ঠী পোৱা অধ্যক্ষ স্পীকাৰৰ পদ আসন পোৱা কাৰণে মই তেখেতলোকৰ আন্তৰিক ধন্যবাদ দিছোঁ। আপোনালোকে জানে আজি কাৰ্যসূচীত APSLC আৰু কংগ্ৰেছ আমাৰ বোকাজান ব্লক কংগ্ৰেছ আৰু বোকাজান সমষ্টিত মণ্ডল কংগ্ৰেছ মহিলা সভানেত্ৰী সাধাৰণ সম্পাদক ছেক্ৰেটাৰী অভিক বেৰা আৰু লগতে আমাৰ কৰকান্থী লাংহীন আৰু লুম্বাজং আৰু গোটেই APSLC ইউপি গোটেই ছেট এওঁলোকে গোটেই ছেটটো আহিছে 1500 লিষ্ট দিছে APSLC আৰু আমাৰ ৰংখান ব্লক কংগ্ৰেছ তেখেতসকলৰ গোটেই টিমটো আহিছে আজি গোটেই টোটেল মিলাই 3675 অহা জেগাতে আপোনালোকে দেখা পাইছে যদি চব বাহিৰত প্ৰথম আপোনালোকে দেখা পাইছে গতিকে কাৰ্যসূচী আমি আকৌ 20 তাৰিখে APSLC আৰু কংগ্ৰেছৰ তাতে প্ৰায় 3000 মান যোগদান কাৰ্যসূচী আছে। 20 তাৰিখ মহামায়া আৰু নমাটি তাতেও 24 তাৰিখৰ যোগদান কাৰ্যসূচী আছে প্ৰায় 3000কৈ অধিক। এনেধৰণৰ কাৰ্যসূচীটো নন ষ্টপ হৈ থাকিব। ছাৰ এটা কথা কিয়নো দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী কৈছে বা বিভিন্ন সময়ত খুব সোনকালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কেতিয়া হ'ব ছাৰ? ছাৰ ইতিমধ্যে আপোনালোকে যিহেতু বিজেপি চৰকাৰে 26টা পৰিষদৰ সমষ্টি দখল কৰিছে আৰু এতিয়া এটা কথা বিচাৰিছে যে আগন্তুক যি নিৰ্বাচনত পুনৰ 26টা চিট লাভ কৰিব ৰাইজে এতিয়া সিদ্ধান্ত লোৱা হ'ল। আমি MLA MP সিদ্ধান্ত লোৱা নাই। কাৰ্বি আংলং ৰাজ্যে সকলো জাতি জনগোষ্ঠীত ভোটাৰ্ছবিলাক সিদ্ধান্ত লোৱা হৈ গ'ল যে এখন 26টা সমষ্টি আছে যে আগত শূন্য যিটো ঘূৰিছে আজি জইনিঙৰ পৰা আপোনালোকে পাইছে। ইয়াৰ আগতে লাংভাৱে প্ৰায় 750 জইন কৰিছে। ইয়াৰ আগতে জাফৰজানত জইন কৰাইছে, ইয়াতে মোৰ বাংলতে জইন কৰাই আছে। গতিকে জইনিং কাৰ্যসূচী ইয়াতে গম পাই যে বিৰোধী শূন্য হ'ব। আপুনি বিভিন্ন সময়ত শ্লোগান দিছে, আপুনি বিধানসভাত উপস্থাপন কৰিছে আৰ্টিকল 244 ওপৰত। ছাৰ কেতিয়া ইমপ্লিমেণ্ট হ'ব? কিমান প্ৰচেছটো কিমান আগবাঢ়িছে? সময় লাগিব। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ অট'নমাছ ষ্টেটৰ সমস্যা স্যার কাউন্সিল ফাউন্ডেশনে আই আছে কোনবা স্পেশাল গেস্ট আইব না কিবা হ'ব? স্পেশাল গেস্ট নাহে, আমি টিম কাৰ্বি আংলং Saya lap ESP darabasa long nona market rada tunta na.